ওচৰলৈ আহিছোঁ। আহকচোন মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। জিকা আৰু মাছ বনাবৰ কাৰণে এয়া 2টা জিকা আৰু 2টা আলু কুটি লৈছোঁ। আৰু এয়া মাছ চাওকচোন, এয়া একেবাৰে ফ্ৰেছ মাছ হয়, ঘৰৰে। আমাৰ এটা পুখুৰী আছে, পুখুৰীতে আজি পালে। আৰু এয়া লৈছোঁ 2টা বিলাহী আৰু 2টা জলকীয়া, এটা পিঁয়াজ আৰু অকণমান আদা বটা। এয়া এতিয়া মাছত নিমখ আৰু হালধি দিম। আপোনালোকে নিমখ আৰু হালধিখিনি কিমান পৰিমাণৰ লাগে নিজৰ মতে দি ল'ব। এতিয়া এইখিনি সানি লৈছোঁ। এয়া মোৰ মাছখিনি সনা হ'ল। এতিয়া বাৰ্ণাৰত কেৰাহীটো গৰম হ'ব দিছোঁ। এতিয়া কেৰাহীটো গৰম হোৱাৰ পাছত মই ইয়াতে এচামুচ সৰিয়হৰ তেল দিছোঁ। মাছ ভাজিবৰ কাৰণে সৰিয়হৰ তেল ল'ব লাগে, তেতিয়া মাছৰ টেষ্টটো খুবেই ভাল হয় খাবলৈ। আপোনালোকেও ইয়াতে সৰিয়হৰ তেল ব্যৱহাৰ কৰিব। এতিয়া ভালদৰে তেলখিনি গৰম হ'বলৈ দিয়ক। এয়া মোৰ তেলখিনি গৰম হ'ল। এতিয়া ইয়াতে মাছ বহাই দিম। এপিচ এপিচকৈ আপোনালোকে বহাই দিব। একেবাৰে সাৱধান হ'ব মাছ দিওঁতে, নহ'লে তেল চিটিকি পৰিব গাত। এতিয়া মাছখিনি 3 মিনিটমান পিছত মই ওলোটাই দিছোঁ। একেবাৰে সাৱধানে ওলোটাই দিব, নহ'লে মাছটো ভাঙি থাকিব। এয়া মোৰ মাছখিনি ভজা হ'ল। দুয়োফালে তেনেদৰে ভালদৰে ভাজি ল'ব। আৰু এতিয়া মই মাছখিনি বেলেগ এখন কাঁহীত থৈ দিম। অতি সাৱধানে থ'ব। দেখিছে নহয়, মোৰো তেল ফুটি আছে একেবাৰে। মাছ ভাজোতে অতি সাৱধান হ'ব লাগে। এয়া মোৰ গোটেই মাছ ভজা হৈ গ'ল। চাওকচোন কি ধুনীয়াকৈ ভজা গৈছে মাছখিনি। এতিয়া পুনৰ সেই কেৰাহীটোতে, মাছ ভজা কেৰাহীটোতে আধা চামুচতকৈ অকণমান বেছি তেল দিছোঁ। এতিয়া তেলখিনিত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি অকণমান এনেকৈ লৰাই দিব। তাৰপিছত জলকীয়া 2টা দি দিছোঁ। এয়া পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ। এতিয়া পিঁয়াজখিনিৰ লগত বিলাহীখিনিও দি দিম। বিলাহীখিনি সিজালৈকে আপোনালোকে ভাজিব 3 মিনিটমান। এতিয়া ইয়াতে অকণমান নিমখ ছটিয়াই দিছোঁ, একেবাৰে অকণমান দিব, যাতে বিলাহীখিনি ভালদৰে সিজি যায়। নিমখে বিলাহীটো সোনকালে সিজায়। এয়া চাওক, মোৰ বিলাহী প্ৰায় সিজিছে। এতিয়া ইয়াতে নৰসিংহৰ পাত কেইটামান দি দিম। নৰসিংহৰ পাতে আঞ্জাখনত এটা ধুনীয়া ফ্লেভাৰ আনিব, ধুনীয়া গোন্ধ এটা আনিব। এতিয়া অলপ এনেদৰে ভাজিব পাতখিনি দিয়াৰ পিছত। এতিয়া পাতখিনি ভাজি লোৱাৰ পিছত অকণমান ইয়াত নাৰিকল দি দিম। আগতে দেখুওৱা নহ'ল, কিন্তু এতিয়া দি দিছোঁ ইয়াতে। তাৰপিছত অকণমান এনেদৰে লৰাই লৰাই ভাজি থাকিব প্ৰায় 1 মিনিটমান। এতিয়া ইয়াত অকণমান পানী দি দিম, যাতে নাৰিকলখিনি জ্বলি নাযায়। অকণমান দিব পানী, একেবাৰে অকণমান।
এতিয়া মোৰ বিলাহী আৰু নাৰিকলখিনি ভজা হ'ল। একেবাৰে ল' ফ্লেমত ৰাখিছিলোঁ যেতিয়া নাৰিকলখিনি দি দিছিলোঁ। তাৰ পাছত এতিয়া ইয়াতে কুটি থোৱা জিকা আৰু আলুখিনি দি দিছোঁ। আলুখিনি আৰু জিকাখিনি দিয়াৰ পিছত এনেদৰে অলপ সময় লৰাই থাকিব। ফ্লেমটো আপোনালোকে হাই কৰি দিব। এতিয়া ইয়াতে এচামুচ নিমখ দি দিছোঁ। আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুসাৰে দিব। আৰু ইয়াতে হালধি গুড়ি দি দিছোঁ এচামুচ। হালধি আৰু নিমখখিনি দিয়াৰ পিছত এনেদৰে লৰাই থাকিব। দেখিছে নহয়, জিকাই অলপ অলপকৈ পানী এৰিব আৰম্ভ কৰিছে। এনেদৰে লৰাই দিয়াৰ পিছত 3 মিনিটমানৰ বাবে ঢাকনি দি থৈ দিব। এতিয়া মাজতে ঢাকনিখন গুচাই এবাৰ চাই ল'ব আৰু অলপ লৰাই দিব। এনেদৰে যেতিয়ালৈকে জিকাখিনিৰ পানীখিনি শুহি নাযায় একেবাৰে, তেতিয়ালৈকে ৰান্ধি থাকিব আৰু আলুখিনি সিজি যায় যাতে। আৰু এতিয়া ইয়াতে ঢাকনি মাৰি থৈ দিব। এতিয়া মই পুনৰ এবাৰ ঢাকনি গুচাই চাইছোঁ। এয়া চাওক, প্ৰায় জিকাৰ পানীখিনি নাইকিয়া হৈ গৈছে। এতিয়া ইয়াতে এচামুচ জিৰা গুড়ি এড কৰি দিম। তাৰ পাছত যিখিনি আদা লৈছিলোঁ সেইখিনি ইয়াতে এড কৰি দিছোঁ। এয়া চাওক, এনেদৰে লাৰি দিব। এয়া চাওক, জিকা আৰু আলুখিনি প্ৰায় ভজা হৈ গ'ল। এতিয়া ইয়াতে অকণমান পানী এড কৰিছোঁ। মই এইখন জোল নকৰোঁ, গ্ৰেভি বনাই খাম। এতিয়া পানীখিনি দিয়াৰ পিছত ইয়াতে এচামুচ মিট মছলাৰ গুড়ি ছটিয়াই দিছোঁ। মছলাখিনি দিয়াৰ পিছত ভালদৰে এনেদৰে কিছু সময় লাৰি দিব। এতিয়া পুনৰ 2 মিনিটৰ কাৰণে ঢাকনি লগাই দিব। এয়া 2 মিনিটৰ পিছত মই ঢাকনিখন গুচাই চাইছোঁ। এয়া চাওক, মোৰ গ্ৰেভিটো কেনেকুৱা হৈছে। এতিয়া গোটেই পানীখিনি নাইকিয়া নহওঁতেই মই ইয়াতে মাছ এড কৰি দিছোঁ, নহ'লে মাছখিনি সিজি নাযাব পানীখিনি শেষ হৈ গ'লে। এয়া চাওক, আপোনালোকে মাছখিনি ধুনীয়াকৈ ইয়াতে দি দিব। এতিয়া মাছখিনি দিয়াৰ পিছত আকৌ ইয়াতে 1 মিনিটমানৰ কাৰণে ঢাকনি লগাই দিব। এয়া মোৰ 1 মিনিট হ'ল। এতিয়া ঢাকনি গুচাই চাওঁ। চাওকচোন কি ধুনীয়া হৈছে গ্ৰেভিখন খাবলৈ। এয়া মাছৰ সৈতে জিকা মোৰ হৈয়ে গ'ল, প্ৰায় খাবলৈ ৰেডি একেবাৰে। আপোনালোকে এনেদৰে বনাই চাবচোন আৰু মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি দিব নাপাহৰিব।